নমস্কাৰ সকলোকে গায়ত্ৰী কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। পটলৰ নতুন সোৱাদ পাবলৈ আপোনালোকে এই ৰেচিপিটো ব্যৱহাৰ কৰি চাব পাৰে। সাধাৰণতে এই ৰেচিপিটো হৈছে বেংগলীৰ এটা ডিছ, গতিকে পটলৰ পৰা আমি এনেধৰণে এই ৰেচিপিটো বনাইছোঁ। গতিকে আহকচোন আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে কেইটামান পটল লৈছোঁ আৰু অলপ আলু লৈছোঁ। মই প্ৰায় 12টামান পটল লৈছোঁ আৰু 3টা আলু কাটি লৈছোঁ। তিয়াই থোৱা মগু দালি 2 কাপ লৈছোঁ, অলপ নিমখ লৈছোঁ, অলপ হালধি লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ আৰু অলপ শুকান জলকীয়া লৈছোঁ। 1 চামুচতকৈ অলপ ঘিউ লৈছোঁ, অলপ ধনিয়া পাউডাৰ লৈছোঁ আৰু 1 চামুচতকৈ কম ৰেড চিলি পাউডাৰ লৈছোঁ। গতিকে আমি এই ৰেচিপিটোত বেছি মছলা একো ব্যৱহাৰ কৰা নাই, গতিকে অতি সাধাৰণভাৱে বনোৱা এটা ৰেচিপি হয়। আপোনালোকে এনেদৰে ৰেচিপিটো ব্যৱহাৰ কৰি চাবচোন, কেনে পালে জনাব কমেণ্ট বক্সত। খাবলৈ যথেষ্ট সোৱাদ হয় আৰু অলপ ইউনিক হয়। প্ৰথমতে কেৰাহী গৰম কৰি মই ৰিফাইন তেল দিছোঁ। এনেদৰে তেলখিনি বাবুলছ উঠিছে, গতিকে আমি পটল আৰু আলুখিনি ফ্ৰাই কৰি ল'ম। এতিয়া আমি আলু আৰু পটলখিনি দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, হাইত ৰাখিলে ধৰি যোৱাৰ সম্ভাৱনা থাকে। গতিকে মই মিডিয়াম ফ্লেমত ৰাখিয়ে পটলখিনি ভাজি ল'ম। এনেদৰে ভজা হোৱাৰ পাছত দেখিছে মুগা ৰঙৰ হৈছে, গতিকে আমাৰ কাঢ়ি থবৰ সময় হৈছে। এনেদৰে মই পটল আৰু আলুখিনি কাঢ়ি থ'ম। তেলখিনিত মই অলপ নিমখ দি লৈছিলোঁ, গতিকে আপোনালোকে এনেদৰে অকণমান নিমখ দি পেলাই এইখিনি ফ্ৰাই কৰি ল'ব। এতিয়া তেলখিনিত মই নহৰু পেষ্টটো দি দিম আৰু মছলা যি লৈছিলোঁ সেইখিনি দি দিম। যিহেতু মোৰ ফোনৰ অলপ প্ৰব্লেম দিছে, গতিকে মই ভিডিঅ'টো সম্পূৰ্ণকৈ কৰিব নোৱাৰিলোঁ। দেখিছে, গতিকে মই সেইখন ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু তেলতে মই নহৰু পেষ্টটো দি এনেদৰে মগু দালিখিনি দি দিছোঁ। প্ৰায় 10 মিনিটমান সময় এনেদৰে মগু দালিখিনি ভাজি ৰাখিব। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকে এটা কথা মনত ৰাখিব, যাতে কেৰাহীত ধৰি নাযায়, সেই প্ৰতি লক্ষ্য ৰাখি সঘনাই মিশ্ৰণখিনি লৰাই থাকিব। এনেদৰে মগু দালিখিনিত আমি পটল আৰু আলুখিনি দি দিম। এতিয়া ফ্ৰাই কৰি ৰখা পটল আৰু আলুখিনি দি দিছোঁ। এনেদৰে অলপ লৰাই দিব। অতি সহজতে আৰু কম সময়তে বনাব পৰা এটা নতুন ৰেচিপি হয়। সাধাৰণতে বেংগলীসকলে এইটো খায়, গতিকে ময়ো এবাৰ খাই চালোঁ, গতিকে যথেষ্ট ভাল হয়। আৰু এনেদৰে অলপ মই পানী দি দিছোঁ যাতে তলত ধৰি নাযায়। পানীখিনি দি অলপ লৰাই দি সিজিবলৈ দিব। এটা কথা মনত ৰাখিব, যাতে মগু দালিখিনি থেপথেপীয়াকৈ নিসিজে। গতিকে এনেদৰে অলপ সময় উতল আহিবলৈ দিব। দেখিছে কেনেধৰণৰ হৈছে, গতিকে খাবলৈ যথেষ্ট সোৱাদ হয়। এতিয়া মই 1 চামুচতকৈ কম ঘিউ দি দিছোঁ। যিসকলে ঘিউৰ গোন্ধটো বেয়া পায় বা খাই বেয়া পায়, সেইসকলে নিদিলেও হয়। ঘিউটো দিলে অলপ সোৱাদটো বেলেগ হয় খাবলৈ, আৰু গোন্ধটো যথেষ্ট মই ভাল পাওঁ, গতিকে দিছোঁ। ঘিউখিনি দিয়াৰ পাছত এনেদৰে অলপ সময় উতল আহিবলৈ দিব। আপোনালোকে এটা কথা মনত ৰাখিব, যাতে পনীয়াও নহয় আৰু শুকানো নহয়, অলপ গ্ৰেভি টাইপৰ ৰাখিব। আমাৰ প্ৰায় ৰেচিপিটো হৈ গৈছে, গতিকে আমি এতিয়া কাঢ়ি থ'ব পাৰোঁ। এতিয়া মই ফ্লেমটো অফ কৰি দিম। এয়া দেখিছে আমাৰ পটলৰ ঘণ্ট বুলি কয় এই বেংগলী ডিছটো, গতিকে এইটো হৈ গৈছে। গৰমে গৰমে আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত এনেদৰে পৰিৱেশন কৰিব পাৰে। খাবলৈ অলপ ইউনিক লাগিব আৰু যথেষ্ট সোৱাদ হয় খাবলৈ। গতিকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে কমেণ্ট বক্সত জনাব।
অৱশেষত আমাৰ এই ৰেচিপিটো আপোনালোকে দেখিছে, দেখিবলৈ যথেষ্ট সোৱাদ হয়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।